স্মাৰ্টফোন আমি সকলোৱে ইউজ কৰোঁ, কিন্তু স্মাৰ্টফোন যিমানে স্মাৰ্ট নহওক এটা প্ৰব্লেমৰ পৰা আমি এতিয়াও ফ্ৰী হ'ব পৰা নাই, সেইটো হৈছে স্মাৰ্টফোনৰ বেটাৰী সোনকালে শেষ হোৱা প্ৰব্লেমটো। আপোনাৰো যদি স্মাৰ্টফোনৰ বেটাৰীটো সোনকালে ড্ৰেইন আউট হৈ যায়, তেতিয়াহ'লে হয়তো আপুনি স্মাৰ্টফোনটো চাৰ্জ দিওঁতে কিছুমান এনেকুৱা ভুল কৰিছে, যিবিলাক ভুলৰ কাৰণে আপোনাৰ স্মাৰ্টফোনটোৰ বেটাৰী সোনকালে চাৰ্জ নহয় বা চাৰ্জ হ'লেও সোনকালে ড্ৰেইন আউট হৈ যায়। আজি মই এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা 10টা আপোনালোকে চাৰ্জ দিওঁতে কৰা ভুলৰ কথা ক'বলৈ যাই আছোঁ, যিকেইটা ভুল আপুনি কাৰেকশ্যন কৰি ল'লে হয়তো আপোনাৰ বেটাৰী বেকআপ ভালেখিনি বাঢ়ি যাব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহক, সময় নষ্ট নকৰোঁ, ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। আপুনি আপোনাৰ ফোনটো সদায় তাৰ নিজৰ চাৰ্জাৰেহে চাৰ্জ দিব। তাৰ কোম্পানীৰ পৰা যিডাল চাৰ্জাৰ আহে ফোনটোৰ লগত, সেইডাল চাৰ্জাৰেহে চাৰ্জ দিব। আপুনি যেনেকুৱা ধৰণৰ য'তে ত'তে পোৱা চাৰ্জাৰ বা আপোনাৰ যদি চাৰ্জাৰটো হেৰাইছে, তেতিয়াহ'লে আপুনি যিকোনো কোৱালিটিৰ চাৰ্জাৰ আনি চাৰ্জ নিদিব। তেতিয়া কি হয়, আপোনাৰ ফোনটোৰ যিটো চাৰ্জিং টাইম সেইটো বাঢ়ি যায়, লগতে আপোনাৰ ফোনটোত চাৰ্জৰ বহুত প্ৰব্লেম আহিব পাৰে, বেটাৰীত বহুত প্ৰব্লেম আহিব পাৰে। গতিকে আপুনি সদায় অৰিজিনেল চাৰ্জাৰহে ইউজ কৰিব বা ইউজ কৰিব ট্ৰাই কৰিব এটলিষ্ট। ছেকেণ্ড যিটো পইণ্ট হৈছে, আপুনি যেতিয়া ফোনটো চাৰ্জ দিব, তেতিয়া তাৰ যিটো বেক কভাৰ, আপুনি যদি যিয়ে কভাৰ নলগাওক, সেই বেক কভাৰটো আপুনি খুলি থ'ব। কাৰণ আপুনি যেতিয়া ফোনটো চাৰ্জ দিব, তেতিয়া ফোনটোৰ বেটাৰীটো গৰম হৈ পৰে বা ফোনটোৰ বেটাৰীটো চাৰ্জ লোৱা টাইমত বহুতখিনি গৰম হয়। আৰু যেতিয়া প্ৰটেক্টিভ কেছ বা আপোনাৰ যিটো কভাৰটো যদি আপোনাৰ বেক চাইডত লাগি থাকে, তেতিয়াহ'লে সেই যিটো গৰম হয়, সেই হিটটো আপোনাৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। তাৰ কাৰণে ফোনটো আৰু বেছি গৰম হয়, আৰু বেছি গৰম হ'লে ফোনটো আপোনাৰ বেটাৰীত এফেক্ট কৰে। সেইকাৰণে আপুনি যেতিয়াই চাৰ্জ দিব, আপুনি ট্ৰাই কৰিব যে আপোনাৰ বেক কভাৰটো যাতে খুলি থৈ ফোনটো চাৰ্জ দিয়ে। আপুনি বজাৰত যিকোনো কিনিব পৰা সস্তীয়া চাৰ্জাৰ আপুনি মোবাইলটো চাৰ্জ দিওঁতে ইউজ নকৰিব। আপোনাৰ যদি অৰিজিনেল চাৰ্জাৰ পাত কিবা কাৰণত হেৰাই গৈছে, তেতিয়াহ'লে আপুনি সেই কোম্পানীৰ নৰ্মছৰ লগত মিলা, কোম্পানীৰ সেই যিটো নৰ্মছ বান্ধি দিছে চাৰ্জাৰডালৰ কাৰণে বা যিখিনি ভল্টেজ বান্ধি দিছে, সেই গোটেইখিনিৰ লগত মিলা ধৰণৰ চাৰ্জাৰহে আপুনি বজাৰৰ পৰা কিনিব। লগা হ'লে অকণমান পইচা বেছিকৈ দিব লগাই হওক, তেতিয়াহে আপোনাৰ স্মাৰ্টফোনটোৰ যিটো বেটাৰী আপোনাৰ বহুত ভালে থাকিব। চিপ কোৱালিটিৰ যিবিলাক চাৰ্জাৰ হয়, তাত প্ৰটেকশ্যনৰ ছিষ্টেমটো নাথাকে। গতিকে কেতিয়াবা যদি অভাৰ চাৰ্জ হ'ব পাৰে আপোনাৰ বেটাৰী বা কিবা হাই ভল্টেজ আহিলেও আপোনাৰ এডাপ্টৰে সেইটো ষ্টপ কৰিব নোৱাৰিব। গতিকে আপোনাৰ বেটাৰীটো টোটেলি বেয়া হৈ যোৱাৰ চান্স থাকে। গতিকে আপুনি চিপ চাৰ্জাৰ সদায় এভইড কৰিব। নেক্সট পইণ্টটো হৈছে, আপোনাৰ মোবাইলত যদি ফাষ্ট চাৰ্জাৰৰ ব্যৱস্থা আছে, তেতিয়াহ'লে আপুনি মোবাইলটো সদায় ফাষ্ট চাৰ্জাৰেই চাৰ্জ কৰাটো ভাল কথা নহয় আপোনাৰ বেটাৰীটোৰ কাৰণে। ফাষ্ট যিটো চাৰ্জাৰ মানে কুইক চাৰ্জাৰ, যিটো ফাষ্ট চাৰ্জাৰটোৰ মানে কেছটো কি হয়, তাতে আপোনাৰ ভল্টেজ বহুত হাই ভল্টেজ দিয়ে। ফাষ্ট চাৰ্জাৰত হাই ভল্টেজ দিয়াৰ কাৰণে আপোনাৰ বেটাৰীটো সোনকালে চাৰ্জ হয়। কিন্তু তাতে এটা প্ৰব্লেম হৈছে, হাই ভল্টেজ দিয়াৰ কাৰণে কি হয়, আপোনাৰ মোবাইলটোৰ বেটাৰীটো সোনকালে চাৰ্জ হয়, কিন্তু মোবাইলৰ বেটাৰীটো বহুত গৰম হয়। গতিকে আপুনি ট্ৰাই কৰিব যে সদায় আপোনাৰ ফাষ্ট চাৰ্জাৰত যাতে মোবাইলটো চাৰ্জ নকৰে, আপোনাৰ যিটো নৰ্মেল চাৰ্জাৰ হয়, নৰ্মেল চাৰ্জাৰো যাতে ইউজ কৰে। আপোনাৰ যদি মোবাইলত সেইটো ছিষ্টেম আছে যে নৰ্মেল চাৰ্জাৰলৈ কনভাৰ্ট কৰা, তেতিয়াহ'লে নৰ্মেল চাৰ্জাৰ ইউজ কৰিব। আৰু যদি নাই, আপুনি নৰ্মেল কোৱালিটিৰ চাৰ্জাৰ ইউজ কৰি ফোনটো চাৰ্জ কৰিব। সদায়ে আপুনি ফাষ্ট চাৰ্জাৰেৰে চাৰ্জ কৰিব, সেইটো বেটাৰীটোৰ কাৰণে ভাল নহয়। যিবিলাক থাৰ্ড পাৰ্টি বেটাৰী এপছ আছে, সেইবিলাক আপুনি ইউজ নকৰিব। কাৰণ থাৰ্ড পাৰ্টি বেটাৰী এপছবিলাকে প্ৰায়ে আপোনাৰ বেকগ্ৰাউণ্ডত বিভিন্ন ধৰণৰ এপছবিলাকক মনিটৰ কৰি থাকে, আৰু সেইবিলাকক কেতিয়াবা ক্ল'জ কৰি দিয়ে। আপোনাৰ বেটাৰী পাৰ্চেণ্টেজ এনি টাইম মনিটৰ কৰি থাকে। তো থাৰ্ড পাৰ্টি বেটাৰী এপছবিলাকে আপোনাৰ বেটাৰী যিটো বেটাৰী লাইফটো বহুত কমায়, বেটাৰী বহুত ড্ৰেইন আউট কৰে সিহঁতে। গতিকে আপুনি থাৰ্ড পাৰ্টি বেটাৰী এপ মুঠেও ইউজ নকৰিব। আৰু সিহঁতে বহুত টাইমত আননেচেচাৰী কিছুমান এডভাৰটাইজমেণ্ট আপোনাৰ মোবাইলত ডিছপ্লে কৰে, আৰু আননেচেচাৰী কিছুমান এপছ ফ'ৰ্চফুলি আপোনালোকলৈ ডাউনলোড কৰাব পাৰে। গতিকে আপুনি কেতিয়াও থাৰ্ড পাৰ্টি মোবাইল এপছ ইউজ নকৰিব। আপুনি যেতিয়াই মোবাইলৰ বেটাৰীটো চাৰ্জ দিব, তেতিয়া আপুনি মোবাইলৰ বেটাৰীটো এটলিষ্ট 80% হোৱালৈ এটলিষ্ট ট্ৰাই কৰিব, যাতে মোবাইলৰ বেটাৰীটো এটলিষ্ট 80%লৈ চাৰ্জ হয়। আপুনি একদম 100% চাৰ্জ নহ'লেও কথা নাই, আপুনি যদি 80% চাৰ্জ হয়, ছাফিচিয়েণ্ট হয় আপোনাৰ মোবাইলটোৰ কাৰণে। গতিকে আপুনি ট্ৰাই কৰিব এটলিষ্ট যাতে 80% আপোনাৰ মোবাইলটো চাৰ্জ হয় যেতিয়াই চাৰ্জ দিয়ে। মোবাইলৰ কাৰণে যেতিয়া আপুনি পাৱাৰ বেংক কিনিব, আপুনি এইটো বস্তু লক্ষ্য ৰাখিব যে সেই পাৱাৰ বেংকত যাতে
অভাৰ ভল্টেজ বা চাৰ্জ বা শ্বৰ্ট চাৰ্কিট বা অভাৰ কাৰেণ্ট বা অভাৰ চাৰ্জ এইবিলাক প্ৰটেকশ্যনৰ কাৰণে ছিষ্টেম থাকে আপোনাৰ পাৱাৰ বেংকত যাতে এইবিলাক লিখা থাকে যে এইবিলাকৰ পৰা আপোনাৰ বেটাৰীটো ছেভ হ'ব যাতে অভাৰ চাৰ্জ নহয় বা কেতিয়াবা শ্বৰ্ট চাৰ্কিটৰ এইবিলাকৰ কাৰণে যাতে আপোনাৰ পাৱাৰ বেংকত এইটো ছিষ্টেম থাকে যে বেটাৰীটোত এইটো এফেক্ট নপৰে গতিকে সেনেকুৱা ধৰণৰ পাৱাৰ বেংকহে আপুনি ইউজ কৰিব যিকোনো সস্তীয়া কোৱালিটিৰ যিকোনো ধৰণৰ পাৱাৰ বেংক আপুনি মোবাইলটোৰ কাৰণে ইউজ নকৰিব নহ'লে সিয়ে উল্টাই আপোনাৰ বেটাৰীৰ যেটো লাইফ স্পান হেতু বহুত কমাই দিব পাৰে আৰু বহুত ক্ষেত্ৰত আপোনাৰ মোবাইলটো বহুত ড্যামেজ কৰিব পাৰে আপুনি আপোনাৰ মোবাইলটো হগনাই চাৰ্জ কৰাৰ পৰা আপুনি বিৰত থাকিব মানে মোবাইলটো আপুনি কিছুমানৰ স্বভাৱ আছে যে অলপ চাৰ্জ কমিব নাপায় আকৌ চাৰ্জত লগাই দিয়ে এনেকৈ মানে খুব সোনকালে চাৰ্জ ডিসচাৰ্জ এইবিলাক হৈ থাকিলে আপোনাৰ বেটাৰীটোৰ কাৰণে ভাল নহয় গতিকে আপুনি এটলিষ্ট 20% হোৱালৈ আপুনি ৰখিব বেটাৰীটো যদি 20% হৈ যায় তেতিয়া আপুনি আকৌ চাৰ্জত লগাব 20% হোৱাৰ আগতে আপুনি চাৰ্জত নলগালেও কথা নাই তেতিয়া আপোনাৰ এনেকৈ ধৰণৰ কন্টিনিউয়াছলি চাৰ্জিং ডিসচাৰ্জিং হৈ থাকিলে আপোনাৰ বেটাৰীটোৰ লাইফ স্পানটো বহুখিনি কমি যায় গতিকে আপুনি হেতু নকৰিব আপুনি 20% হোৱাৰ পিছত কমাৰ পিছত 20% লৈ আহাৰ পিছতহে আপুনি চাৰ্জত লগাব আৰু এটলিষ্ট 80% লৈ আপুনি চাৰ্জ হ'বলৈ এৰি দিব নেক্সট যেটো পইণ্ট আছে আপুনি যেতিয়া ফোনটো চাৰ্জত লগাই থাকিব তেতিয়া আপুনি কথা বতৰাৰ পৰা বিৰত থাকিব কাৰণ যেতিয়া আপুনি ফোনটো চাৰ্জত লাগি থাকে আৰু তেতিয়া আপুনি যদি কথা পাতিব ধৰে তেতিয়া হলে বেটাৰীটো অলৰেডি চাৰ্জ হওঁতেটো গৰম হয়ে আৰু কথা যেতিয়া পাতিব চাৰ্জত লাগি থাকোতে তেতিয়া হলে বেটাৰীটো আৰু বেছি গৰম হয় আৰু অভাৰহিট হলে আপোনাৰ বেটাৰীৰ কাৰণে একদম বেয়া আৰু অভাৰহিট হলে আপোনাৰ বেটাৰীৰ লাইফটো বহুত কমি যায় গতিকে আপুনি ট্ৰাই কৰিব যাতে চাৰ্জত লাগি থাকোতে আপুনি ফোনটোত কথা নাপাতে আপুনি যদি কথা পাতিব লগা হয় তেতিয়ালে চাৰ্জৰ পৰা গুচাই ল'ব লাষ্টৰ যেটো পইণ্ট আছে হেতু হৈছে আপুনি ফোনটো গোটেই ৰাতিটো চাৰ্জত লগাই এৰি দিব নালাগে হয় এইটো পইণ্ট হয়তো সকলোৱে এগ্ৰি নকৰিব পাৰে কাৰণ কিছুমান ক্ষেত্ৰত কি হয় যে আজিকালি স্মাৰ্টফোন স্মাৰ্ট হৈ গৈছে গোটেই ৰাতি আপুনি ফোনটো চাৰ্জত এৰি দিলেও অভাৰ চাৰ্জ হোৱাৰ ভয় নাথাকে কিন্তু এইটো সকলোৰে ক্ষেত্ৰত ট্ৰু নহয় যে কিছুমানৰ বেটাৰী এতিয়াও মানে সেই কোৱালিটিৰ হৈ পৰা নাই যে অটোমেটিক্যালি অভাৰ চাৰ্জ ৰখাব পাৰে গতিকে আপুনি ট্ৰাই কৰিব যাতে ফোনটো যাতে ওভাৰনাইট আপুনি চাৰ্জত লগাই নথয় নহলে আপোনাৰ ফোনটো হয়তো অভাৰ চাৰ্জ হৈ যাব পাৰে আৰু অভাৰ চাৰ্জ হলে আপোনাৰ বেটাৰী লাইফ একেবাৰে কমি যাব গতিকে আপুনি ট্ৰাই কৰিব যাতে ওভাৰনাইট আপোনাৰ ফোনটো চাৰ্জত লাগি নাথাকে গতিকে বন্ধুসকল এইকেইটাই আছিল 10টা টিপছ বা 10টা ভুল আপোনালোকে হয়তো চাৰ্জ কৰোঁতে এইকেইটা কৰি আছিলে এইকেইটা আপোনালোকে কৰা বন্ধ কৰিব আৰু আপোনাৰ বেটাৰী লাইফ নিশ্চয়কৈ আগতকৈ ভালেখিনি ইনক্ৰিজ হ'ব গতিকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ আহিছোঁ ধন্যবাদ